মহাভাৰতৰ কাহিনী অৰ্জুন আৰু কৰ্ণৰ মাজত কোন শ্ৰেষ্ঠ? শ্ৰীকৃষ্ণই অৰ্জুনৰ সন্মুখত সদায় কৰ্ণক প্ৰশংসা কৰা দেখি অৰ্জুনে শ্ৰীকৃষ্ণক সুধিলে, হে মাধৱ, আপুনি সদায় কৰ্ণক শ্ৰেষ্ঠ বুলি প্ৰশংসা কৰে। মোৰ গাত কি গুণৰ অভাৱ যিটো কৰ্ণৰ গাত আছে, যাৰ বাবে আপুনি কৰ্ণক উচ্চ স্থান দিয়ে? তেতিয়া শ্ৰীকৃষ্ণই হাঁহি মাৰি দুটা স্বৰ্ণ পৰ্বত দেখুৱাই অৰ্জুনক ক'লে, এই স্বৰ্ণ পৰ্বত দুটা তোমাৰ, আৰু তুমি গাঁওবাসীৰ মাজত ভগাই দিব লাগে। অৰ্জুনে হ'ব বুলি কৈ গাঁওবাসীক মাতি ক'লে, মই পাণ্ডুপুত্ৰ অৰ্জুন, তৃতীয় পাণ্ডৱ। এই স্বৰ্ণ মুদ্ৰাখিনি তোমালোকৰ মাজত সমানে ভগাই দিম। তোমালোকে শাৰী পাতি এজন এজনকৈ আগবাঢ়ি আহা। অৰ্জুনে সকলোকে ধন সমানে ভগাই দি থাকিল, কিন্তু যিমানেই অৰ্জুনে বিতৰণ কৰিছে সিমানেই ধনৰ সংখ্যা বাঢ়ি গৈ আছে। দান দি দি অৰ্জুন ভাগৰি পৰিল। তেওঁ শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে, মাধৱ, এয়া তোমাৰ কেনে লীলা? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৰ্ণক আহ্বান কৰিলে। কৰ্ণ আহি সন্মুখত উপস্থিত হৈ সুধিলে, মাধৱ, মোক কিয় আহ্বান কৰিলে? তেতিয়া কৃষ্ণই স্বৰ্ণ পৰ্বত দুটা দেখুৱাই কৰ্ণক ক'লে, এই স্বৰ্ণ পৰ্বত দুটা তোমাৰ, গাঁওবাসীৰ মাজত ভগাই দিব লাগে। কথাষাৰ শুনি কৰ্ণই অলপো বিলম্ব নকৰি গাঁওবাসীক আমন্ত্ৰণ কৰি ক'লে, এই স্বৰ্ণ মুদ্ৰাখিনি তোমালোকৰ, যাক যিমান প্ৰয়োজন লৈ যোৱা। সিমানকে কৈ কৰ্ণ তাৰ পৰা আঁতৰি গ'ল। নিজ পৰিচয় নিদিলে। স্বৰ্ণ মুদ্ৰাখিনি গাঁওবাসীয়ে যাক যিমান প্ৰয়োজন সিমানে লৈ শেষ কৰিলে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, পাৰ্থ, তুমি সকলোকে সমানে ভগাই দিছা, কাক কিমান প্ৰয়োজন তুমিতো নাজানা। লগতে তুমি অহংকাৰত মত্ত হৈ নিজ পৰিচয় দিলা, স্বৰ্ণ মুদ্ৰা দান কৰিছোঁ বুলি। কিন্তু কৰ্ণক চোৱা, নিজৰ পৰিচয় দিলেনে স্বৰ্ণ মুদ্ৰা হাতেৰে স্পৰ্শ কৰিলে? মই কৰ্ণক কিয় প্ৰশংসা কৰোঁ বুজিলা এতিয়া? দান কৰিলে কোনো পৰিচয় দিব নালাগে, আৰু পৰিচয় দিলে দান কৰাৰ কোনো পুণ্য নহয়। অৰ্জুনে নিজৰ অহংকাৰ বুজি পাই ক্ষমা বিচাৰিলে।